হাই গাইজ, তো আজি একটা খুব ভাল লগা দিন। আজিৰ দিনগড়তে আমাৰ অল কোচ ৰাজবংশীৰ যিটো একটা ছাত্ৰ সন্থা আছে, তো সেই সন্থাকোডেৰ জন্ম হৈছে, প্ৰতিষ্ঠা দিৱস আজি। তো সেইগৰকে লয়া আজি আমাৰ কালিপুখুৰীৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচুৰ উদ্যোগত আজি এটা প্ৰতিষ্ঠা দিৱস পাতা হৈছে আক্ৰাচুৰ। তো আহক, আজি আমাৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচুৰখনো মানে 2003 চনতে আৰম্ভ হৈছিল আৰু আজি 2022 বৰ্ষ। তো আজি প্ৰায় 19 বছৰ হ'ল আজি আমাৰ কালিপুখুৰীৰ যিখন আঞ্চলিক আক্ৰাচু অফিচ আছে, তো সেইখন আমাৰ 19 বছৰ আজি সম্পূৰ্ণ হ'ল। তো আজি হৈছে অল কোচ ৰাজবংশীৰ আক্ৰাচুৰ যি হেৰি আছে, সন্থা আছে, আক্ৰাচুৰ আজি প্ৰতিষ্ঠা দিৱস। আজি 32তম মানে প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব টোটেল। তো খুব একটা ভাল লগা দিন আজি। তো আজি এইখানত উপস্থিত হৈছোঁ আমাৰ চিলাৰা এখন, তাৰপিছত এতিয়া আজি কিবা দোৱা হ'ব। তো চাই লওক, খানে কিছুমান দৃশ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তো চাওক। আৰু এইখিনিতে এটা কথা জনাই দিওঁ যে আমাৰ প্ৰথম আক্ৰাচুৰ নিৰ্মাতা হৈছে নিৰ্মল ৰায়, স্বৰ্গীয় নিৰ্মল ৰায়, যাৰ জৰিয়তে আজিৰ আক্ৰাচু আমাৰ চলি আছে আৰু যাৰ জৰিয়তে মানে প্ৰতিষ্ঠা কৰা হৈছে। তো আজিৰ এই তাৰিখতে এটা সুমধুৰ দিন, তো তাকেই স্মৰণ কৰি জনগণ সগাই মিলি এক হন, কোচ রাজা নরনারায়ণের বংশ যদি রাজবংশী বলি কন। শোনো শোনো জনগণ সগাই মিলি এক হন, কোচ ৰাজা নৰনাৰায়ণের বংশ যদি রাজ। তো গাইজ, এলা মোৰ লগত আছে দাদা, আমাৰ হেমেন্দা। তো দাদা হৈছে কোকৰাঝাৰ জিলা সমিতিৰ প্ৰেচিডেণ্ট। তো দাদা, আজি মানে আমাৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচুৰ এতে আহিয়া ধুমধামেৰে পাতি দিল আমাৰ প্ৰতিষ্ঠা দিৱস। আজি এই কালিপুখুৰীখিনি 2003 চনতে আৰম্ভ হৈছে। তো আজি হ'ল, আজি 19 বছৰ হ'ল। তো দাদাক কেনেকুৱা লাগিল এই 19 বছৰত আমাৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচুৰ এতে কাম কৰে, সেইগুলোৰ বিষয়ে খানে জানিয়া দেখ। আৰু এই কোকৰাঝাৰত মানে জিলা সমিতিৰ আণ্ডাৰত কাম কৰি কেনেকুৱা লাগিল দাদাক, তো সেইগুলোৰ বিষয়ে খানে কৈ দিম। হয়, আজি আমাৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচু, যদিও আক্ৰাচুৰ বয়স 1990 চনতে গঠন হৈছিল, আজি 32 বছৰ বয়স, কিন্তু আমাৰ কালিপুখুৰী আঞ্চলিক আক্ৰাচু 2003 চনত গঠন হয়। আৰু 2003 চনত মই একচুৱেলি আঞ্চলিক পৰ্যায়ত নাছিলোঁ, সেইলা সৰু আছিলোঁ। মোটামুটি মই 5-6 চনতহে আঞ্চলিকৰ লগত ওতপ্ৰোতভাৱে জড়িত হওঁ, আৰু তাৰ পৰাই আজিলৈকে মই আঞ্চলিকৰ পৰা ডিষ্ট্ৰিক্ট পৰ্যায়ত আজিলৈকে কাম কৰি আছোঁ। মই কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি। হয়, আমাৰ আঞ্চলিকত আজি আক্ৰাচুই মূল দাবী আমাৰ কমতাপুৰ আৰু জনজাতিকৰণ। যদিও কমতাপুৰ আৰু জনজাতিকৰণ পাৱাত আমি সফল হোৱা নাই, কিন্তু আক্ৰাচু গঠন হোৱাৰ পাছে পৰাই কিছু হ'লেও আমাৰ মানুহখিনিয়ে সুসংগঠিতভাৱে সমাজখন সুসংগঠিতভাৱে ভালকৈ একটা মানে ভাল ৰাস্তাত যাই আছে বুলি ভাবোঁ মই। গতিকে আমি যদিও মানে মূল দাবী আমি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ, তথাপিও আক্ৰাচু গঠন হৈ আমাৰ সমাজটা একটা মানে ভাল লাইনত গিছে বুলি মই ক'ব খোজোঁ। আৰু কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে বিশেষ কৰি আজিৰ দিনত মোক ক'ব কৈছে কেনেকুৱা লাগিছে কাম কৰি। হয়, কাম কৰি খুব একটা মই ভাল লাগে বুলিও নকওঁ, কাৰণ এই কাৰণে ক'ব নোখোজোঁ। আজি মই নক'লেও গোটেই ৰাইজে গম পায় আমাৰ আক্ৰাচু মানে বিভিন্ন ভাগত ভাগ হৈ আছে, 3-4টা গোটত ভাগ হৈ আছে, যাৰ কাৰণে কিছু হ'লেও কাম কৰাত কিছু অসুবিধা লাগে, নিজকে পৰিচয় দিব ভাল নালাগে। চ' যদি মানে আমাৰ এই ভাগগিলা একগোট হৈ যদি কাম কৰা যায়, তো নিশ্চয় আমি যিগিলা মানে ন্যায্য দাবী সেইখিনি আমি পাৱাৰ কাৰণে চৰকাৰৰ পৰা আজৰি আনিব পাৰিম বুলি ভাবোঁ, আৰু লগতে কাম কৰিও কিছু সুবিধা হ'ব বুলি মই ভাবোঁ। এইখিনি ধন্যবাদ। দাদাৰ পৰা কথাখিনি জানিয়া খুব ভাল লাগিল। আমাৰ এই আঞ্চলিক আক্ৰাচুৰ জৰিয়তে মানে ডেভেলপমেণ্টেৰ অনেক একটা কাৰ্য সংঘটিত হ'লহে না, যদিহে ভাগ নহ'লে না। আৰু মই এলাও কওঁ, দাদাই এখানে আগতে কলকে গোটাই এখানে যাতে জোৰা লাগে আৰু একবাৰ ভাল করে যাতে চলে আনে। তো সেইগতকে মই গোটাই ৰাইজৰ আগত একবাৰ কলোঁ দাদাৰ হৈয়াও, আৰু দাদাও কলকে এই মুখত ইনকত।
আৰু খুব ভাল লগা দিন আজিৰ দিনবোৰতে গোটাই কোচ ৰাজবংশীৰ একটা মান আৰু জাতিৰ একটা সন্মানের একটা সন্থা একটা গঠন হৈছে আজিৰ দিনবোৰতে 29 জুলাইৰ এই দিনবোৰতে 1990 চনতে গঠন হৈছে আজি আহিয়া আজি 32 বছৰ না পাৰ হ'ল তো 32 বছৰত ভৰি দিল আজি ক'বা গেলে তো খুব একটা লম্বা প্ৰচেছ আৰু ইনকেৰে আমি আগন্তুক দিনত যাতে গোটাই কোচ ৰাজবংশী গিলা একগোট হৈ মানে কাম কৰি যাব পাৰোঁ সেইগোটকে গোটাই ৰাইজক জনোৱা হ'ল আৰু এইখিনিতে একটা কথা কোৱা ভাল হ'ব যে আমি এছটিগো বিচাৰাং কিন্তু এছটিগো আমি অলপ পোৱা নাই কিন্তু সেইগোটেৰ কাৰণে গোটাই মানুহগিলাই যাতে খানে হেৰি কৰে আৰু আগবাঢ়িয়া যায় যে পাছুৱাই থাকে সেনেকা নহয় তো আহিয়া গোটাইখানে যাতে একটা চৰ্চাত আহে আৰু আগেৰ সেনা কৰি আহে এলাও যাতে আহে সেইগোটকে মই ক'বা চাওঁ গোটাই ৰাইজকে তো থেংক ইউ ফৰ ৱাচিং দিছ